Hello everyone, welcome and welcome back to my YouTube channel Ritu Vlogs. সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube channel Ritu Vlogs লৈ আৰু পোনপ্ৰথমে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। আশা কৰো সকলোৰে যাতে এই বছৰটো পুৰা ভালে যায় আৰু বাকি মোৰ বাৰু খবৰ ভালেই, আপোনালোকৰ কেনেকুৱা মোক জনাব। আৰু আজি উৰুকা আৰু ভাবিলো বহুত দিন ব্লগ তেনেকৈ দিয়া হোৱাই নাই, কিয়নো দিয়া নাই সেইবোৰ বাৰু মই কম কেতিয়াবা সময় উলিয়াই। এতিয়া আজি উৰুকা আৰু ভাবিলো আজি উৰুকাৰ পৰাই মানে ভিডিঅ'টো বনোৱা ষ্টাৰ্ট কৰোঁ বুলি। নাজানো বাৰু ভিডিঅ'টো কেতিয়া পাব, কিন্তু আজি উৰুকাৰ পৰাই ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছোঁ আৰু বাকী ভিডিঅ'টো চাই থাকক আৰু শেষলৈ। আৰু এইফালে দেখিছেনে ছোৱালী সন্থা, আৰু ইহঁতক দেখিছেনে একদম কেইজনী আছে তহঁতি? ইহঁতি পূৰা খানা খাবলৈ লগ ধৰিবলৈ আহিছে ৰাতিকৈ, যিহেতুকে উৰুকা আৰু খানা আয়োজন কৰা হৈছে আৰু সিহঁতি খানা খাবলৈ লগ ধৰিবলৈ আহিছে। খানা আৰু সিহঁতৰ ছোৱালীহঁতৰ লগত খানা খাবলৈ লগ ধৰিবলৈ আহিছে। চ' ধুনীয়াকৈ আকৌবাৰ হাই কৈ দে, আৰু কৈ দে আকৌ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবৰ কাৰণে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো যিসকলে নতুনকৈ আহিছে মোৰ চেনেলত, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। মানে যিহেতুকে একদম পূৰা এতিয়া ভোগৰ উৎসৱ ভোগালী বিহু, আৰু ভোগ বুলি কোৱাৰ লগে লগেতো আৰু হাঁহে মাহে পূৰা আজি একদম খোৱা হ'বই। মানে কেনেধৰণে আমি ভোগালী বিহুটো চেলিব্ৰেট কৰোঁ সকলোৱে চাই থাকিব। এইফালে মানে ভিতৰত কি কয় মা পিঠা চিঠা বনাই আছে। চবলক মানে কেনেধৰণেনো আমাৰ যা যোগাৰ চলিছে চাওঁ। আৰু এইফালে আমাৰ টিকলা দেখিছেনে কেনেকৈ মই ভিডিঅ' বনাবলৈ শান্তি পোৱা নাই, একদম ভৰিৰ পাছে পূৰা ঘূৰি ফুৰিছে। দেখিছেনে মায়ে পূৰা তিলপিঠা বনোৱা আৰম্ভ কৰি দিলে, একেবাৰে অঙঠা জৈ তিলপিঠা বনাব লৈছে। আৰু তাৰপাছত এইফালে তাৰপাছত এইখিনিতে কওঁ মায়ে হেনো বোলে মানে গান এটা গাওঁ বুলি কৈছে, খালি তেওঁ নোলায়। তেওঁ পিঠা বনাই আছে, মই হেনো দেখিবলৈ বেয়া হৈ আছোঁ, মোক নুলিয়াবি, মই গান এটা গাওঁ, তো গাই দিয়ক। আমাৰ একেবাৰে দৰ্শকে শুনিবলৈ একদম বাচ্ছাই আছে, গাই দিয়ক। কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী, ঐ বহাগতে ধেমালি কৰোঁ, ঢোলৰ চাপ মাৰি ঢুলীয়া ওলাব, ঐ নাচনি আহিব নাচি। আৰু এইফালে মায়েতো সেইফালে পিঠা বনাই আছে, আৰু এইফালে মই আমাৰ দুজনৰ কাৰণে, মাহঁতে নাখায়, মই আৰু কুশলে খাম, পনীৰ বনাব লৈছোঁ। এইফালে পিঁয়াজ আৰু বিলাহী কাটি লৈছোঁ। তাৰপাছত এইফালে মটৰ পনীৰ বনাওঁ বুলি ভাবিলোঁ, আৰু সেইকাৰণে মই এইফালে মটৰ পনীৰত লাগি আছোঁ আৰু মায়ে সেইফালে পিঠা বনোৱাত লাগি আছে। সেয়ে আপোনালোককো ভাবিলোঁ দেখুৱাই দিওঁ বুলি। এইফালে মালপোৱা পুৰি আছে, দেখুৱাই দিছোঁ আৰু দেই। প্ৰতিদিন আহিছে নোলাও বুলি কৈছিলে নহয়, ওলাইছে আৰু দেই। চাই দিয়ক এইফালে। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। আৰু এইফালে দেখিছেনে পূৰা মাংস ৰেডি কৰি আছে। এইফালে কাকলি বা বন্তি বা তাৰপিছত অংগীতা তেহেঁতি পূৰা মাংস ৰেডি কৰি আছে। আমাৰ আজি উৰুকাৰ খানা ইয়াতে, আৰু আমি এইকেইজনীয়ে খাইছোঁ, গতিকে সেয়াই চাই থাকক। আৰু এইফালে আমাৰ অংগীতা আৰু এইফালে নীলাক্ষী দুজনীয়ে চালাড বনাই আছে, আৰু এইফালে গুণগুণ লুকাইছে চা বহি আছে। আৰু সেইফালে বৰ্তাই মাংস বনাই আছে। আজি আমাৰ মাংস ৰান্ধনি বৰ্তা আৰু জীয়ৰী দুজনীক চালাড বনাবলৈ দিয়া হৈছে, হয় নহয়? ধুনীয়াকৈ বনাবা আকৌ দেই। আৰু এইফালে আজি আমাৰ খানাৰ মাংস, তাৰপাছতে আৰু আছে গোটা ভাজি আছে, এয়া গোটা ভাজি। তাৰপিছত আৰু বৰ বিশেষ ভিডিঅ' কৰিব নোৱাৰিলোঁ।
কালি দেখিলে আমি উৰুকা কেনেধৰণে পাৰ কৰিলোঁ, ৰাতি খানা চানা খালোঁ, তাৰপিছত আৰু বৰ বিশেষ ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু আজি পিছদিনাখনি মানে ওচৰতে খুৰাৰ মানে দাদাৰ ল'ৰা এটাৰ মানে বাৰ্থডে আছিলে, তালৈ আহিলোঁ। আৰু এইফালে খুৰী আৰু এইফালে দাদা দুইজনে মানে দাদাই মাছ কাটি আছে, খুৰীয়ে ওচৰতে অকণমান বহি সহায় কৰি দিছে আৰু তাকে তেওঁলোক দুইজনে মানে বাৰ্থডেৰ কাৰণে মাছ কাটি আছে। আৰু এইফালে আমাৰ ৰাইজে পুৰা একদম চালাড কুটি আছে, এইফালে মামুখুৰী একদম এইফালে গাজৰ ৰুটি আছে। এতিয়া বা অঁ সেয়া। আৰু এইফালে আমাৰ জুনুকাই পিঁয়াজ কুটিছে, চাই না জুনুকা নেচাই একদম লাজতে মৰি গৈছেগৈ। আমাৰ সেইফালে নয়না কি কৰিছে নয়না? আৰু ফালে কৃষ্ণাদাই বন্ধাকবি এবাৰ খুৰি বহি আছে, সেইফালে দুম চিলাই থৈছে একদম পুৰা। এতিয়া বাৰ্থডে কাৰণে পুৰা মানে একদম পুৰা জাজৰ কৈছে, এইফালে দেখিছে নহয় বস্তুকে জলকীয়া বিলাহী বন্ধাকবি খোৱাতহে যোৰা দেই। তাৰপাছত এইফালে পোৱালীয়ে কেক কাটিব লৈছে, তাক হেনো পুলিচৰ কেক লাগে। সি জাতীয় পতাকা মানে যিখন জাতীয় পতাকা সেই জাতীয় পতাকাখনক দেখিলে সি পুলিচৰ কেক বুলি কয়। আৰু সেইটো কাৰণেই জাতীয় পতাকাৰ যিখিনি কালাৰ থাকে সেই দি পিনে কেকটো বনাই দিছে আৰু সেই পুলিচৰ কেক। তাৰপাছত সেইফালে পোৱালীয়ে কেক কাটিছে। ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। আকৌ নতুন ভিডিঅ' লৈ অহাৰ আশাৰে মই এইটো আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।